আপোনালোকে নৰ্মেল চিপছ সদায় খায়, মই সদায় খাওঁ, কিন্তু আজি আপোনালোকে থাম্বনেইল দেখি গমে পাইছে আজি মই ট্ৰাই কৰিব গৈ আছোঁ এটা বেলেগ ধৰণৰ চিপছ, এই ৱৰ্ল্ডৰ আটাইতকৈ স্পাইচিয়েষ্ট চিপছ। চ' এইটো চিপছক বিদায় দি দিলোঁ আৰু সেইটো চিপছ মোৰ হাতত। চ' ইয়াৰ ভিতৰতে আছে জলো চিপ, যিটো ৱৰ্ল্ডৰ আটাইতকৈ স্পাইচিয়েষ্ট হয়, আটাইতকৈ জ্বলা চিপছ হয়। এইটো মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছোঁ, মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম, আপোনালোকে যদি কেতিয়াবা ট্ৰাই কৰিব বিচাৰে এইটো আনিব পাৰে। আৰু তাৰ আগতে মই কৈ দিওঁ, যদি আপোনালোকে জ্বলা খাব নোৱাৰে বা জ্বলা খোৱাৰ ইমান প্ৰেক্টিছ নাই তেনেহ'লে এইটো ট্ৰাই নকৰিব, এইটো বহুত ডেঞ্জাৰাছ চিপছ হয়, এইটো বহুত লিখা আছে, মই গোটেইখিনি আপোনালোকক ক'ম। আৰু কিন্তু যদি আপোনালোকে ধৰক জ্বলা খায়, ঘৰত জ্বলা মানে চলে আপোনালোকৰ বা জ্বলা খাব পাৰে তেনেহ'লে এইটো ট্ৰাই কৰি চাব পাৰে। চ' এইটো জ্বলা নোখোৱা মানুহৰ কাৰণে একদমেই নহয়, যদি আপোনালোকে জ্বলা নাখায় তেনেহ'লে বাদ দিয়ক এইটো। মই অলপ চলপ জ্বলা খাওঁ বা খাব পাৰোঁ, চ' মই ট্ৰাই কৰিম। নাজানো কি হয়, মোৰো ভয় লাগি আছে, মই ৰিভিউ চাইছোঁ বহুতকেইটা, চ' মোৰো ভয় লাগি আছে, নাজানো আৰু কি কৰোঁ, বাট কি কৰিম আৰু ট্ৰাই কৰিব লাগে। চ' বেছি দেৰি নকৰোঁ, এতিয়া মই এইটো আনবক্সিং কৰিম আৰু ভিতৰত আপোনালোকক গোটেইখিনি দেখাই আছোঁ। আৰু মই এক্সাইটেড, অলপ ভয়ো লাগি আছে, মিছা কথা কোৱা নাই, সঁচাকৈ কৈছোঁ। চ' চাওঁ আৰু এতিয়া মই এইটো আনবক্সিং কৰিম। চ' বেছি দেৰি নকৰোঁ আৰু এইটো আনবক্সিং কৰোঁ। আৰু এইখন চুৰি, এইটো মোৰ এসপ্তাহমান লাগিছে অৰ্ডাৰ কৰাৰ পিছত আহি পাওঁতে। বেয়া এক্সাইটেড আজি। আৰু ইয়াত দেখিবলৈ ভয় লগা পেকেটটো আপোনালোকে চাওক, ফ'কাছ কৰি দিয়া কল্যাণ, কি ডেঞ্জাৰ পেকেটিংটো চাওক। আৰু ইয়াতে ওপৰত লিখা আছে 1 ব্লেক ডেডলি চিপ ইনচাইড, মানে এখন চিপছ থাকিব, এখন চিপছৰ দামে 200 টকা। এইটো ধনী মানুহৰ চিপছ। চ' এখন চিপছ আছে ভিতৰত, চ' পেকেটটো এইটো দেখিবলৈ পাইছে। আৰু পিছফালে ৱাৰ্ণিং লিখা আছে, আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। ত' পিছফালে ৱাৰ্ণিং লিখা আছে, মই পঢ়ি শুনাই আছোঁ আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাই আছে। ইট এট ইউৰ অ'ন ৰিস্ক, নিজৰ ৰিস্কত খাব লাগিব, এইটো মানে কোনো ৰিস্ক নলয়। নট ফৰ দ্য ফেইণ্ট অফ হাৰ্ট, মানে কম যদি হাৰ্টৰ কাৰণে নহয়। নট এভৰিৱান উইল এনজয় দ্য এক্সট্ৰিম হিট, মই আগতে কৈছোঁ আপোনালোকক সকলোৱে নোৱাৰে, আপোনালোকে যদি জ্বলা খাব নোৱাৰে প্লিজ ট্ৰাই নকৰিব, এইটো ৱাৰ্ণিংটো মই আগতে কৈছোঁ আপোনালোকক। আৰু ইয়াতে লিখা আছে ডু নট ইট ইফ ইউ আৰ চেনজিটিভ টু স্পাইচি ফুড, আৰু যদি চিপছটো টাচ কৰে তেনেহ'লে হাত ধুব, মানে যদি চিপছটো টাচ কৰাৰ পিছত চকুটুকু লাগে তেনেহ'লে ডেঞ্জাৰ হ'ব। সেইকাৰণে মই এটা যোগাৰ আনিছোঁ, আপোনালোকক দেখাই আছোঁ বাৰু। আৰু মানে সেইটোৱে বুজাইছে যে এইটো মানে চবৰে কাৰণে নহয়। আৰু ইয়াতে লিখা আছে, আপোনালোকে দেখিবলৈ পাইছে, আফটাৰ দিছ হেল শুড বি ইজি। বিদ্যা ভয় লাগিছে মোৰ, সঁচাকৈ কৈছোঁ, মানে যিমান এক্সাইটমেণ্ট আছে ন সিমান ভয়ো লাগি আছে, নাজানো আৰু কি হয়। আৰু দেখিবলৈ পাইছে ইনগ্ৰিডিয়েণ্টছ আছে কৰ্ণ, কেনেলা অইল, আৰু এইটো কেৰলিনা ৰিপাৰ, এইটোৱে মেইন ইনগ্ৰিডিয়েণ্ট। আপোনালোকে যদি গুগলত এতিয়া চাৰ্চ কৰে কেৰলিনা ৰিপাৰ বুলি, এইটো ৱৰ্ল্ডৰ আটাইতকৈ স্পাইচিয়েষ্ট জ্বলা হয়, মানে আমাৰ যিটো মানে ভোট জলকীয়া তাতকৈও বেছি জ্বলা, ৱৰ্ল্ডৰ 1 নম্বৰ জ্বলা, চাৰ্চ কৰি লওক আপোনালোকে। চ' সেইটোৰে বনোৱা এইটো। চ' সেইখিনি হ'ল ইয়াতে। এতিয়া মই এইটো খুলিম আৰু এইটো খাবৰ কাৰণে মোক অলপ যোগাৰ লাগিব, সেইখিনি মই পুটুককৈ লৈ লওঁ। চ' মই লৈ লৈছোঁ 1 গ্লাছ আমুল তাজা গাখীৰ, আৰু আমুল তাজা আনি থৈ দিছোঁ মই ফ্ৰিজত, আৰু পানী চানীও আছে বাৰু, তথাপি আৰু 1 গিলাচ লৈ লৈছোঁ। আৰু এটা আইচক্ৰীম লৈছোঁ, মানে কমেণ্ট ছেকশ্যনতো মই পাইছিলোঁ যে এই বস্তুকেইটা লগত ৰাখিব। আৰু আপোনালোকে জানেই যে বেছি জ্বলা লাগিলে যদি আমি গাখীৰ খাওঁ, জ্বলাটো মানে কাট খায়, আৰু মানে পানীতকৈ বেছি ভাল গাখীৰ খোৱাটো জ্বলা লাগিলে। চ' গাখীৰটো মানে জ্বলাটো কাট খেদায় আৰু। চ' গাখীৰ আৰু আইচক্ৰীম লৈছোঁ। আৰু আপোনালোকে যদি ট্ৰাই কৰে এই দুটা বস্তু নোলোৱাকৈ নাথাকিব, নহ'লে আপোনালোকক যদি কিবা বেছি জ্বলা লাগে এই দুটা অলপ আপোনালোকক মানে সহায় কৰিব আৰু জ্বলাটো গুচাবৰ কাৰণে। চ' এতিয়া বেছি দেৰি নকৰোঁ, মই এক্সাইটেড। আৰু মই কৈছিলোঁৱে যে হাতেৰে লাৰিলে কিবা কাৰণে যদি ভুলতে চকু নাকত লাগে বেছি পৰাৰ সম্ভাৱনা থাকে। ত' মই আনিছোঁ গ্ল'ভছ এযোৰ পিন্ধি লওঁ। বা পুৰা এক্সপেৰিমেণ্ট আৰু আজি মোৰ সঁচাকৈ ভয় খাই আছোঁ মই অলপ অলপ। চ' দেখিবলৈ পাইছে আপোনালোকে কি কৰি আছোঁ, জীৱনত ফাৰ্ষ্ট টাইম গ্ল'ভছ পিন্ধি আছোঁ চিপছ খাবৰ বাবে। ভাবক আৰু কেনেকুৱা ডেঞ্জাৰ চিপছ হ'ব, মই ৰিস্ক ল'ব নোখোজোঁ আৰু। চ' মই পূৰা ৰেডি, পূৰা গ্ল'ভছ মাৰি ল'লোঁ। এতিয়া এইটো খুলিম আৰু আপোনালোকক দেখাই আছোঁ। চ' অন কৰি দিওঁ আৰু ভগৱানক চিন্তি খুলি দিওঁ। চ' ভিতৰত আছে এই পেকেট, এখনেই চিপছ আছে, অনলি এখনেই। এই মস্ত ডাঙৰ পেকেটটো কিয় দিছে মই বুজি পোৱা নাই, অনলি এখনেই চিপছ আছে। ষ্টাইলৰ কাৰণে দিছে আৰু, ইমান দামী চিপছ আই গেছ। চ' এইটো মই পিছত দেখাই আছোঁ আপোনালোকক। প্ৰথমতে ভিতৰতো কিবা এটা লিখা আছে, মই কৈ আছোঁ আপোনালোকক, কেন ইউ হেণ্ডেল দিছ ডেডলি চিপছ। মই ভাবিছোঁ আৰু পাৰিম বুলি। আৰু এইটো খোৱাৰ পিছত দুটামান ছাইড ইফেক্ট হ'ব পাৰে কৈছে,
শ্বৰ্ট টাৰ্ম লছ অফ স্পীচ, মানে মানুহে অলপ টাইমৰ কাৰণে কথা ক'ব নোৱাৰা হৈ যাব পাৰে। আৰু ইয়াতে লিখা আছে ট্ৰাই ইট, ইট দ্য চিপ, ডু নট চে উই ডিডণ্ট ৱাৰ্ন ইউ, মানে কোম্পানীয়ে কোনো ধৰণৰ ৰিস্ক লোৱা নাই ইয়াতে, আপোনালোকৰ ৰিস্কটো নিজৰ, মই আগতে কৈছোঁ আপোনালোকক। চ' এইবিলাক বাদ দিয়ক, খাব লাগে। আৰু এইখন দিছে এনি লাষ্ট ৱৰ্ডছ, চাওক এইখন দেখি কিনে মই আৰু বেছি ভয় খাই গ'লোঁ। এনি লাষ্ট ৱৰ্ডছ বোলে, দ্য ৰিপাৰ ইজ ৱেইটিং, চাওক না। চ' এইটো হ'ল পেকেট। ইয়াক অলপ ৰেচপেক্ট দি খুলিম, এনেই ফাৰ্ষ্টকৈ টান মাৰি নিদিওঁ, অলপ ৰেচপেক্ট দি খুলিম, যিহেতু এখনে থাকে। ভালকৈ পেকেটটো দেখাই লৈছোঁ আপোনালোকক। চ' পূৰা এক্সাইটেড। আৰু মোৰ লগত টিচু আছে, মই জানো মোৰ অৱস্থা বেয়া হ'ব। এইটো ভাঙি আছে, এইটো দেখিবলৈ পাইছে ভাঙি আছে। কিহৰ কাৰণে মই ভাঙি আছে গম নাপাওঁ বাৰু, বাট এখন হৈ থকা নাই। এইখনেই চিপছ যিটো ভাঙি আছে 2 পিছত, আপোনালোকে দেখিবলৈ পাইছে। চ' এইখনে ৱৰ্ল্ডৰ আটাইতকৈ ডেঞ্জাৰাছ, ডেডলিয়েষ্ট, স্পাইচিয়েষ্ট চিপছ, আটাইতকৈ জ্বলা চিপছ। দেখিবলৈ ভয় লগাহে। চ' এইখন ডাইৰেক্ট এনেকৈ খাই নিদিওঁ, প্ৰথমতে অলপমান টেষ্ট কৰি ল'ম হা। আমি অলপ বুদ্ধি খেলোঁ, অলপ সৰু কোণা এটা ভাঙি কিনে খাওঁ। ভয় লাগি আছে। চ' অলপ স্মাৰ্ট ডিচিশ্যন, এনেকৈ সৰু টুকুৰা এটা ভাঙি কিনে খাওঁ আৰু। জ্বলা আছে বে, সঁচাই জ্বলা আছে বে। মানে মুখত সোমাই দিয়াৰ লগে লগে জ্বলাটো নাপায়। যেতিয়া আপুনি এইটো চবাব বা আপুনি মানে খাব ন, জ্বলাটো লাহে লাহে আহে। সেইবাবে মই ইমান জ্বলা থকা বুলি ভবা নাছিলোঁ ৰে। আপোনালোকে দেখিলেনে কি কৰিলোঁ? জাষ্ট অকণমান টুকুৰা এটা মুখত দিছোঁ, পুৰা গললৈকে জ্বলাটো গুচি গৈছে। গৰম উঠি গ'ল অলপমানতে। বিদ্যা জ্বলা আছে। চ' আপোনালোকে দেখিলে অকণমান টুকুৰা এটা খাইছোঁ, গললৈকে মোৰ জ্বলা লাগি গৈছে। নাই সঁচাকৈ কৈছোঁ দেই, ডেঞ্জাৰ হ'ব এইটো। চ' আৰু অলপ খাম হা, আৰু অলপ খাম, খাই কিনে নেক্সট পূৰা ডাইৰেক্ট খাই দিম, যি হ'ব। বেট অলপ বেছিকৈ ভাঙি লৈছোঁ, এই টেবুলতো পৰিলে। চাওক জ্বলা আছে বে। মই বিদ্যা কৈছোঁ, মোৰ মুখ চুখ গৰম উঠি গ'ল। অলপমান খাইছোঁ যে, আপোনালোকে দেখিবলৈ পাইছে। বেয়া জ্বলা আছে বে। নাজানো আৰু এই পিচ ডাঙৰ পিচ খাই দিয়াৰ পিছত মোৰ কি অৱস্থা হ'ব, একদম গম নাপাওঁ মই। চ' দেখিবলৈ পাইছে, লাহে লাহে আহিছে জ্বলাটো, মই কৈছোঁ আপোনালোকক। জ্বলাটো মানে গলত ধৰিছে বে। জ্বলাটো মানে লাহে লাহে বে। হা জ্বলা লাগছে। এইটো চিপছ খাই কিনে অলপমান টাইম, কিমান টাইম ৱেইট কৰিব পাৰি সেইটো চাব লাগিব। গলত পূৰা ধৰিছে বে, নাক চাক পূৰা ধৰিছে, হাঁহি আছে বে। কি কৰিলোঁ বে মই? কিমান টাইম পাৰি থাকোঁ বাৰু, জ্বলাটো লাহে লাহে বাঢ়ি যায় আছে।
বিদ্যা বেলেগ ফিল হৈছে ৰে ভয় লাগে এইখন মই লাৰা নাই বাৰু বেলেগ ফিল হৈছে চলাটো পুৰা গল নাক চকু কাণ কল বিয়পি পৰিছে Oh my. Oh be. Jala hele. Oh be. মোৰ পুৰা নাক চকু পুৰা চলচলি আহিছে আৰু অলপ টাইম থাকিব পাৰিলে হৈ যাব আৰু চেলেঞ্জ আৰু নোৱাৰো চ গাখীৰ খাম মই মই কৈছিলে জ্বলাটো অকণমান মানে জ্বলাটো অকণমান কমা টাইপ লাগে গাখীৰ খালে আৰু জল গাখীৰ লাগিব লোৱাচোন মোৰ গাখীৰটো কাটি লৈ আইচক্ৰীম ইমান কাম দিয়া নাই গাখীৰটো মোৰ হেল্ল' আলুলি কল্যাণ কেনেকুৱা হেট কি কেনেকুৱা গাখীৰটো খাওঁ ন অকণমান টাইমৰ কাৰণে নাই হা আকৌ অলপ অলপকৈ আহিছে এইবাৰ কিমান টাইম লাগিব গাখীৰটো খোৱাৰ পিছত অকণমান টাইমৰ কাৰণে কমি যায় গাখীৰটো খোৱাৰ পিছত অকণমান টাইমৰ কাৰণে কমি যায় বিদ্যা মানে জ্বলাটো অকণমান টাইমৰ কাৰণে নোহাই যায় তাৰপিছত আহি যায় জ্বলাটো কমা নাই হ'ব বে আৰু নোৱাৰো মই মোৰ বহুত জ্বলা লাগি আছে মই কিবা বেলেগ উপায় চাওঁ জ্বলাটো কমোৱাৰ কাৰণে হৈ যাব প্ৰায় আধা ঘণ্টামান হৈ গ'ল মই দুবাৰ তিনিবাৰমান মুখ চুখ ধুলোঁ হাত চাত পুৰা চাবোনেৰে ধুইছোঁ মই এতিয়ালৈকে জ্বলা কমা নাই সঁচাকৈ কৈছোঁ আইচক্ৰীমো বহুতখিনি খাইছোঁ প্লিজ কৈছোঁ আপোনালোকে যদি জ্বলা খাব নোৱাৰে নাখাব একদম ষ্ট্ৰিক্টলি প্ৰহিবিটেড বুলি কৈছোঁ একদম নাখাব চ' এয়াই আছিলে আজি ভিডিঅ' প্লিজ ভিডিঅ'টো লাইক কৰি দিব বহুত কষ্ট হৈছে ভিডিঅ'টো বনাওঁতে আপোনালোকে দেখিছে মোৰ অৱস্থা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলত নতুনকৈ আহিছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বহুত প্ৰয়োজন সেইখিনি দিব বুলি আশা কৰিলোঁ এনেকুৱা মজা চেলেঞ্জৰ ভিডিঅ' আকৌ লৈ আহিম ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্টত জনাব আপোনালোকৰ মনৰ কথাখিনি কমেণ্টত জনাব মই জানিবলৈ পাই সুখী হ'ম চ' নেক্সট আৰু এটা মজা ভিডিঅ'ত আৰু এটা মজা চেলেঞ্জ টাইপ এনেকুৱা টাইপৰ ভিডিঅ' লৈ আহিম তেতিয়ালৈকে বাই বাই সুস্থ থাকক ভালকৈ থাকক আৰু যদি চেলেঞ্জটো কৰিব বিচাৰে ডেছক্ৰিপশ্যনৰ পৰা লিংকটো লওক আৰু অৰ্ডাৰ কৰক কিন্তু এটা কথা যদি জ্বালা খাব নোৱাৰে নাখাব বাই বাই